হোম ক্লাছ চেনেললৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ মাজলৈ লৈ আহিছো সপ্তম শ্ৰেণীৰ গণিত। তোমালোকে যদি চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছা তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কাষতে থকা বেল আইকনটো বজাই ল'বলৈ নাপাহৰিবা। আজি আৰম্ভ কৰিব ওলাইছো তোমালোকৰ অধ্যায় 1 অৰ্থাৎ সংখ্যাৰ পৰিচয় বা অখণ্ড সংখ্যা। আৰু ইহঁতে থকা যিখিনি টপিক আছে এই টপিকখিনি জনাৰ আগতে আমি কিছুমান বস্তু জনাটো অতি প্ৰয়োজনীয়, যিটো আমি আগৰ ক্লাছতে অৰ্থাৎ ক্লাছ 6তে এইখিনি বস্তু পাই আহিছিল আৰু সেইখিনি বস্তুকে আমি তোমালোকৰ মাজত বৰ্তমান এতিয়া বুজাই দিম, যাতে তোমাৰ এই 7ৰ বাকিবোৰ অনুশীলনী কৰাত তোমালোকৰ কোনো অসুবিধা নহয়। পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে কিছুমান ইম্পৰ্টেণ্ট ফেক্টছ আমি জনাটো অতি প্ৰয়োজন। যেনে 1 নম্বৰতে আছে শূন্যটো ধনাত্মকো নহয় ঋণাত্মকো নহয়। 2 নম্বৰতে আছে শূন্যৰ সোঁফালে ধনাত্মক সংখ্যা আৰু বাওঁফালে ঋণাত্মক সংখ্যা থাকে। 3 নম্বৰত আছে স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ অন্তৰ্গত আৰু পূৰ্ণ সংখ্যাবোৰ অখণ্ড সংখ্যাৰ অন্তৰ্গত। তাৰপিছত 4 নম্বৰটো আছে সংখ্যা ৰেখাৰ বাওঁফালৰ সংখ্যাতকৈ সোঁফালৰ সংখ্যাবোৰ ডাঙৰ হয়। 5 নম্বৰত আছে যদি a আৰু b দুটা অখণ্ড সংখ্যা আৰু a টো b তকৈ ডাঙৰ হয় তেন্তে -a is less than -b। -a টো -b তকৈ সৰু হয়। আমি কিছুমান কথা মনত ৰখাটো উচিত। যেনে 1 নম্বৰটো আছে দুটা ধনাত্মক অখণ্ড সংখ্যা যোগ কৰিলে আমি এটা ধনাত্মক অখণ্ড সংখ্যা পাওঁ। 2 নম্বৰতে আছে যে দুটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে আমি এটা ঋণাত্মক অখণ্ড সংখ্যা পাওঁ। 3 নম্বৰত আছে এটা ধনাত্মক অখণ্ড সংখ্যা আৰু এটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে যোগফল কেতিয়াবা ধনাত্মক আৰু কেতিয়াবা ঋণাত্মক হ'ব পাৰে। এই ক্ষেত্ৰত ধনাত্মক সংখ্যাটো ডাঙৰ হ'লে যোগফলটো ধনাত্মক আৰু ঋণাত্মক সংখ্যাটো ডাঙৰ হ'লে যোগফলটো ঋণাত্মক হয়। 4 নম্বৰটো আছে যে এটা অখণ্ড সংখ্যাৰ পৰা আন এটা অখণ্ড সংখ্যা বিয়োগ কৰিব লাগিলে আমি প্ৰথমটো সংখ্যাৰ লগত দ্বিতীয় সংখ্যাটোৰ যোগাত্মক বিপৰীত সংখ্যাটো যোগ কৰোঁ। তোমালোকে যদি এইখিনি বুজি পাইছা তেতিয়াহ'লে তোমালোকৰ অনুশীলনী কৰাত কোনো প্ৰব্লেম নহয়। আৰু যদি বস্তুখিনি কিবা বুজি পোৱা নাই মোক কমেণ্ট কৰি সুধিব পাৰা। এতিয়া তোমালোকৰ অনুশীলনীৰ মাজলৈ যাওঁ। অনুশীলনীত প্ৰথমটো প্ৰশ্ন দিছে যে 5 আৰু -13ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে। ইয়াৰে উত্তৰটো হ'ব যে 5 আৰু -13ৰ মাজত কিখিনি সংখ্যা যে 4 3 2 1 0 -1 -2 -3 -4 -5 -6 -8 ঠিক তেনেদৰে -12 লৈকে এই সংখ্যা ৰেখাডালত চোৱা। তোমালোকে সংখ্যা ৰেখাডালত বাওঁফালে কি হয় ঋণাত্মক হয় আৰু সোঁফালে ধনাত্মক হয়। এতিয়া -5ৰ পৰা -13ৰ পৰা +5 লৈকে কিমানখিনি আছে এই ওপৰত দিয়া সংখ্যাকেইটা আমি পাওঁ। 2 নম্বৰটো আছে যে 13 আৰু -13ৰ মাজত আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যাটো লিখা। ইয়াৰ উত্তৰটো হ'ব যে 13 আৰু -13ৰ মাজত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 12। কাৰণ যোগৰ ক্ষেত্ৰত ডাঙৰ সংখ্যাটো চবত চাই সৰু হয় আৰু বিয়োগৰ ক্ষেত্ৰত যিমানে সৰু হৈ যাব সিমানে সি ডাঙৰ হৈ যায়। 3 নম্বৰটো দিছে যে তলত দিয়া অখণ্ড সংখ্যাবোৰ সংখ্যা ৰেখাত বহাব দিছে, মানে নাম্বাৰ লাইন টানিব দিছে, দি তাতে এই নাম্বাৰকেইটা বহাব দিছে। ইয়াতে আমি 3 নম্বৰ এটো পাতিছো কি -6। -6টো আমি কেনেকৈ পাতিম? সংখ্যা ৰেখাডাল টানিলো। আমি জানো যে শূন্যৰ লেফ্ট চাইডত বা বাওঁ চাইডত আমাৰ বিয়োগ হয়, ঋণাত্মক হয়, বিয়োগ 6, গতিকে 6। আৰু বি নাম্বাৰটো দিছে 4। সংখ্যা ৰেখাডাল টানিলো আৰু ইয়াৰ পৰা শূন্যৰ পৰা সোঁফালে আমি গৈ কি পালো 1 2 3 4। 4টো আমি চিনাক্ত কৰিলো। চি নাম্বাৰটো দিছে কিমান -10 বিয়োগ 10। বিয়োগ 10টো কি হয় শূন্যৰ পৰা বাওঁফালে আহিব আৰু বাওঁফালে আহি 1 2 3 4 5 কৈ ইয়াতে আমি বিয়োগ 10টো আমি চিনাক্ত কৰিলো। তাৰপিছত ডি নাম্বাৰটো দিছে যোগ 5, মানে শূন্যৰ পৰা সোঁফালে। এতিয়া 1 2 3 4 5 আমি 5ত আমি কি কৰিছো চিনাক্ত কৰিলো। নেক্সট 5ত চিনাক্ত কৰি তাৰপিছত আমাক কি দিছে ই নাম্বাৰটো দিছে বিয়োগ 1। বিয়োগ 1টো কি হ'ব সংখ্যা ৰেখাৰ বাওঁ চাইডে হ'ব আৰু সংখ্যা ৰেখাৰ বাওঁ চাইডে বিয়োগ 1 বিয়োগটো পাতি বিয়োগ 1টো আমি চিনাক্ত কৰিলো। 4 নম্বৰটো দিছে কিমান -15তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা যে বিয়োগ 15তকৈ ডাঙৰ লিখিব দিছে। ইয়াতে আমি চাওঁ যে বিয়োগ 15তকৈ ডাঙৰ মানে কি বিয়োগ 15তকৈ মানে কমত আহিব লাগিব। কাৰণ আমি এটা কথা জানো যে ঋণাত্মক সংখ্যাৰ যিমানে সংখ্যাটো সৰু হৈ যায় সিমানে সি ডাঙৰ হৈ যায়। গতিকে -15তকৈ ডাঙৰ 5টা লিখিব লাগিলে আমি কি কৰিব লাগিব -13তকৈ বা -15তকৈ সৰু লিখিব লাগিব। যেনে বিয়োগ 14, বিয়োগ 13, বিয়োগ 12, বিয়োগ 11, বিয়োগ 10, বিয়োগ 9, 8, 7,
6 5 4 3 2 1 এনেকৈ বিয়োগৰ যিমানখিনি সৰু সংখ্যা থাকিব সেইখিনি কি হ'ব বিয়োগত মানে যিটো সংখ্যা দিছে তাতকৈ কমি গলে তাতকৈ ডাঙৰ সংখ্যা হৈ যায় তাৰপিছত 5 নম্বৰ প্ৰশ্ন দিছে সত্য নে অসত্য ক'ব দিছে ইয়াৰ 1 নম্বৰটো আমি ডাইৰেক্টলি কৈ যাম যে ধনাত্মক অখণ্ড সংখ্যাবোৰ অস্বাভাৱিক বুলি কোৱা হয় এটো কি হ'ব সত্য নেক্সট বি নম্বৰটো কি দিছে যে আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা এটো কি হ'ব অসত্য কাৰণ আটাইবোৰ অখণ্ড সংখ্যা কেতিয়াও পূৰ্ণ সংখ্যা হ'ব নোৱাৰে 3 নম্বৰটো কি দিছে যে সংখ্যা ৰেখাত শূন্যৰ দুইফালে অসীমলৈ বিস্তাৰিত মানে শূন্যৰ মাজত যদি শূন্য থাকে আমি দুইফালে হিসাব নোহোৱাকৈ মানে অসীমলৈকে আমি লিখিব পাৰো এটো কি হয় সত্য 4 নম্বৰটো কি দিছে শূন্য আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰৰে পূৰ্ণ সংখ্যাৰ থুপটো হয় মানে শূন্য আৰু ঋণাত্মক সংখ্যা যিখিনি আছে সেইখিনি পূৰ্ণ সংখ্যা বুলি কৈছে এটো অসত্য কাৰণ আমি কেতিয়াও পোৱা নাই যে অখণ্ড সংখ্যাত অকল শূন্য আৰু ঋণাত্মক সংখ্যাহে থাকে নেক্সট 5 নম্বৰটো কি দিছে যে যদি a + b = 0 হয় তেনেহলে ইহঁতৰ এটা আন্তৰ যোগাত্মক বিপৰীত হয় এটো কি হ'ব সত্য তাৰপিছত দিছে 6 নম্বৰ কি দিছে যে এজোৰ অখণ্ড সংখ্যা লিখা যাৰ বুলি দি এটা 1 নম্বৰ 2 নম্বৰ ফালে 4টা প্ৰশ্ন দিছে কিছুমানে যোগফল বিয়োগ 3 বিয়োগফল বিয়োগ 5 যোগফল 0 বিয়োগফল 2 দুটা অখণ্ড সংখ্যা লৈছো যে যোগফল বিয়োগ 3 ওলাবৰ কাৰণে এটা লৈছো যে বিয়োগ 5 আৰু এটা লৈছো যোগ 2 এটা দুটা যোগফল কৰিছো মানে যোগ কৰিছো যোগে যোগে যোগ আৰু বিয়োগে যোগে কি হয় বিয়োগ হয় আমি 5 ৰ পৰা 2 বিয়োগ কৰিলে কি হয় 3 পাইছো কিন্তু এই যে চিনটো আছে বিয়োগ আৰু ডাঙৰ সংখ্যাটোৰ আগত বিয়োগ চিন আছে গতিকে উত্তৰটো বিয়োগ 3 হ'ব 2 নম্বৰটো দিছে বিয়োগফল 5 মানে দুটা অখণ্ড সংখ্যা ল'ব দিছে যাৰ মাইনাস কৰিলে আমি বিয়োগ কৰিলে আমি পাও এটা লৈছো -7 বিয়োগ 2 এতিয়া এই বিয়োগে এটা দুটা আমি কি লৈছো অখণ্ড সংখ্যা লৈছো এই বিয়োগে যোগ চিন হল আৰু 2 আৰু বিয়োগে যোগে কি হয় বিয়োগ হয় গতিকে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিছো 5 কিন্তু ডাঙৰটোৰ আগত বিয়োগ চিন থকাৰ কাৰণে আমি কি দিছো বিয়োগ 5 নেক্সট 3 নম্বৰটো দিছে যোগফল 0 মানে দুটা অখণ্ড সংখ্যা যোগ কৰিলে 0 পাব লাগে আমি দুটা অখণ্ড সংখ্যা লৈছো যে এটা লৈছো বিয়োগ 5 আৰু এটা লৈছো যোগ 5 গতিকে যোগে বিয়োগে কি হয় বিয়োগ হয় 5 ৰ পৰা 5 গলে 0 4 নম্বৰটো দিছে যে বিয়োগফল 2 বিয়োগ 2 কৰিব দিছে দুটা অখণ্ড সংখ্যা ল'ব দিছে দুটাৰ পৰা বিয়োগ কৰিলে আমি 2 পাব লাগে এটা লৈছো 7 এটা লৈছো 5 আৰু 7 ৰ পৰা 5 গলে 2 হৈ গল তাৰ পিছত 7 নম্বৰ প্ৰশ্ন দিছে যে এজোৰ ঋণাত্মক অখণ্ড সংখ্যা লিখা যাৰ বিয়োগফল 6 মানে দুটা ঋণাত্মক সংখ্যা ল'ব দিছে সেই দুটাৰ পৰা বিয়োগফল আমি কি পাব 6 পাব লাগিব ইয়াৰে আমি চাও প্ৰথমটো লৈছো বিয়োগ 6 আৰু দ্বিতীয়টো লৈছো বিয়োগ 12 এতিয়া বিয়োগ 6 পৰা আমি বিয়োগ 12 টো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব বিয়োগ 6 বিয়োগ 12 বিয়োগ 6 বিয়োগে যোগ চিন হ'ব 12 হল বিয়োগে যোগে কি হ'ব বিয়োগ হ'ব আৰু 12 ৰ পৰা 6 গলে 6 আৰু ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে যোগ চিন আছে গতিকে এটো যোগ চিন হ'ব যোগ 6 8 নম্বৰটো দিছে যে অখণ্ড সংখ্যা a আৰু b নিৰ্ণয় কৰিব দিছে a আৰু b মান ধৰি দিছে কিন্তু a আৰু b 1 নম্বৰটো দিছে যে a আৰু b যোগ কৰিলে ধনাত্মক হ'ব লাগিব b 2 নম্বৰটো দিছে যে a আৰু b সমান হ'ব নোৱাৰে আৰু 3 নম্বৰটো দিছে যে a আৰু b বিয়োগ কৰিলে মানে a ৰ পৰা b বিয়োগ কৰিলে কি পাব লাগিব আমি 0 পাব লাগিব ইয়াৰ উত্তৰ কিটা হ'ব 1 নম্বৰটো দিছে যে a যোগ b ধনাত্মক হ'ব লাগে আমি a লৈছো a এটা অখণ্ড সংখ্যা লৈছো 2 b লৈছো 3 যোগ কৰিলে কি হ'ব 5 হ'ব ধনাত্মক সংখ্যা 2 নম্বৰটো কি দিছে যে a আৰু b সমান হ'ব নালাগে 1 আৰু 3 কেতিয়াও সমান নহয় গতিকে a does not equal to b 3 নম্বৰটো দিছে যে a ৰ পৰা b বিয়োগ কৰিলে 0 পাব লাগিব আমি a লৈছো 3 b লৈছো 3 3 পৰা 3 ললে 0 আজিলৈকে ইমান এটা সামৰিলো নেক্সট ক্লাছত তোমালোকক বাকি থকা কোৱেশ্চন আনসাৰখিনি দি দিম যদি ভিডিঅটো চাই ভাল পালা লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু যদি কিবা বুজি পোৱা কমেন্ট বক্সত গৈ মোক কমেন্ট কৰি সুধিব পাৰা মই নেক্সট ক্লাছত তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ